নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এনেকুৱা ঠাইলৈ গৈ আছোঁ যিটো জেগাৰ কথা মানুহৰ মুখতে শুনি থাকোঁ। আজি আপোনালোকেও চাব ভিডিঅ'টো স্কিপ নকৰাকৈ। ভাল লাগিলে সৰু চেনেলটো আগুৱাই যাবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া পাৰ্কিঙত গাড়ীখন থৈ 1 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। এই উৎসৱটো মনা হয় কাতি মাহৰ 19 তাৰিখে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত প্ৰতি বছৰে পালন কৰা হয়। বহুত দিনৰ পৰা শুনি অহা জেগাটো ফাইনেলি আহি পালোঁ। সঁচাই বহুত ধুনীয়া লাগিছে। এতিয়া আমি চাকি ধূপ লৈ লওঁ। আমি ক্ৰমান্বয়ে আহি বৰগছজোপাৰ ওচৰ পাইছোঁহি। এতিয়া আমি ইয়াতে চাকি বন্তি লগাম। এয়া চাব অকামলুৱা সমন্বয় ক্ষেত্ৰৰ বিখ্যাত বৰগছজোপা। চৌদিশে চাকি বন্তিয়ে ভৰি পৰিছে। এই স্থানত যদি চাকি বন্তি হাঁহ উৎসৰ্গা কৰিলে মনোকামনা অতি সোনকালে পূৰণ হয়, এইবুলি বহুতে বিশ্বাস কৰে। লানি নিছিগা ভিৰ, ভক্তসকল এতিয়াও আহিয়ে আছে। হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে আজি। চাৰিওফালে কেৱল মানুহে মানুহ। এতিয়া আহি আমি হাঁহ উৎসৰ্গা কৰা ঠাইডোখৰ আহি পাইছোঁ। অজস্ৰ হাঁহ উৎসৰ্গা কৰিছে ভক্তসকলে। এয়া আপোনালোকক দেখাইছোঁ। এই পবিত্ৰ ঠাইডোখৰ গোলাঘাট জিলাৰ চিনাতলী অকামলুৱা ঠাইত অৱস্থিত। এতিয়াও ভক্তসকলৰ লানি নিছিগা ভিৰ। এয়া আপোনালোকে দেখিবলৈ পাইছে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।